আজি আমাৰ মাহীৰ ছোৱালীৰ আঙুঠি পিন্ধোৱা মানে আমি আঙুঠি পিন্ধোৱা বুলি কওঁ কিন্তু সিফালে কয় চিন কৰা বুলি তো একদম উখল মাখল পৰিৱেশ এটা হৈ আছে বৰ্তমান এয়া বাহিৰৰ পৰিৱেশ আৰু এবাৰ যাওঁ ভিতৰলে কি কৰি আছে চাওঁ এয়া আমাৰ কইনা বহি আছে দৰাৰ দেউতাক একদম পদূলি মুখত ৰখি আছে মানে মহা একদম আহিব বুলি দৰা ঘৰৰ মানুহ মানে আগবঢ়াই আনিবৰ কাৰণে গামোচা চামোচা লৈ ৰখি আছে আৰু গোটেইখিনি মানুহ আহি পোৱাৰ পিছত চোতালতে বহিলে কইনা বাহিৰত উলিয়াই লৈ যোৱাৰ আগতে মা দেউতা আইতা আৰু যিমানখিনি মানে ডাঙৰ মানুহ আছে চবকে সেৱা জনাই তাইক চোতাললৈকে লৈ যাব আৰু আহিছে বাইদেউ তাইৰ বাইদেউ বৌ এনেকৈ কোনোবা আহি তাইক বাহিৰলৈকে লৈ যাব আৰু সেয়েহে আইতা ককা বাৰু নাই ঢুকালে তথাপি আৰু আইতাকে সেৱা জনাই মা দেউতাক সেৱা জনাই তাই বাহিৰলৈ যাব ওলাইছে প্ৰথমতে তাৰ যিমানখিনি নিয়ম আছে মানে আঙুঠি পিন্ধোৱা সেন্দুৰ দিয়া আৰু কিবা কিবি ঢেৰ আছে এইবিলাক কৰি তাৰ পিছতহে খোৱা লোৱা নে চাহ খোৱা ভাত খোৱা জলপান খোৱা যি খায় তাৰ পিছতহে খাব প্ৰথমতে আহিয়ে তেওঁলোকৰ নিয়মখিনি কৰি লৈছে এনেকুৱা এটা পৰিৱেশত ছোৱালীজনীয়েহে জানে মানে বুকুখন যে কিমান ধিপিং ধাপাং মাৰি থাকে ভয়ৰ কোবত মানে কি হ'ব কি নহ'ব ভাল পাবনে বেয়া পাবনে কিবা বেয়াই পায় নেকি এনেকুৱা কিমান যে হাজাৰ প্ৰশ্ন মনৰ মাজত খেলি মেলি হৈ যায় নহয় এইটো আৰু বুজাব নোৱাৰা এটা অনুভূতি
মাই গুটি বড়ি হিনি দিদি আ তো বাতি আর সব চাপাত দিবছু আমার বন্ধু দিবলে ইচ্ছা এর পারা হে করতে কি আগতে কি দিব লাগে না কালার আগে লয়ে যাবি ইন্দরা আওয়াজ গাছি দিবে না লয়ে যাবি কি তো কি বেতা লয়ে যাবি মিঠাই শিখাই কই বাতি আর সব সেন বেরিছে তামুল তো দিয়া না এখান দিয়ে কি থাকে কথা মারে চলো ধর কত দাম আছে ধর তো হাতে দিছি এটা বে লাগালে হাফল চলে মাকনা দিয়া লাগাইছে মাই ভাগ বা মাল যদি কই দিয়া আমি কই দিয়া তাকে হবে খাই গেলে বস্তু তো জিমেনা আকবর বিটা হিমেনা আকবর তুমি কই দিয়া দিয়াছো দিবা লাগা Doli. Doli diba lagi na ila. Isa, iya. Bye bye. So, alis na. মিঠে তো ভাগে পোহৰ নাই পোহৰ কইনাৰ অনুষ্ঠানখিনি মানে পৰ্বখিনি শেষ হোৱাৰ পিছত বায়েকে লৈ আহিছে দৰা ঘৰৰ কাপোৰযোৰ পিন্ধিব লাগে মানে দৰাই লৈ অনা কাপোৰযোৰ পিন্ধি দেখুৱাব লাগে আৰু তাৰপিছত আমিও লাগি গ'লোঁ একদম চাহত মানে চাহ ভাত গোটেইখিনি বস্তু একেলগে দিব লগা হৈছে আৰু সেইকাৰণে আৰু তেওঁলোকে মানে চোতালত বহি আলোচনা কৰি আছে মানে গাঁৱৰ মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনি তেওঁলোকৰ গাঁৱৰ মানুহখিনি আলোচনা কৰি আছে কেতিয়া কি কৰিব আৰু তাৰ মাজতো আছে আমাৰ কেক কাটা পৰ্যায় এটা মানে আজিকালিতো জানেই বাৰ্থডে বুলি ক'লে এনিভাৰ্চাৰী বুলি ক'লে ৰিং চেৰিমনি বুলি ক'লে কেক কাটিং মুঠতে থাকেই আৰু সেয়েহে সিহঁতে এটা কেক কাটিলে ধুনীয়াকৈ আৰু সৰু বাচ্ছাবিলাকে বেছি ভাল পায় দিয়কচোন কেকটো কাটিলে কিবা এটা যে অনুষ্ঠান হৈছিল সেইটো জানেই আৰু তেওঁলোকে আৰু গোটেই মানে অনুষ্ঠানখিনি শেষ হোৱাৰ পিছত তেওঁলোকে যাব ওলাল আৰু তাইও তামোল পাণ সেৱা জনাই মান ধৰি দৰা ঘৰক লাহেকৈ বিদায় দিলে তেওঁলোক যোৱাৰ পিছত আমাৰতো আছেই গোটেই আলহীখিনি মিলি বহি গপচপ তাৰপিছত গপচপ কৰি গোটেইখিনি কাম শেষ হোৱাৰ পিছতহে আৰু আজৰি মানে দিনটোৰ কি হ'ল কি নহ'ল আলোচনা বিলোচনাটো আছে আৰু তাৰ মাজত মই এটা বস্তু দেখিলোঁ মামীয়ে একদম পূৰা গোবৰ লৈ কেৰাহী পূৰা ঘঁহি ধুইছে মানে জুইত বনোৱা কেৰাহী গোবৰেদি ধুলে বোলে বিৰাট ধুনীয়া চাফা হৈ যায় মানে চাই অকণমানো লাগি নাথাকে আৰু সঁচা কথা আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব আৰু মানে সঁচাকৈ নাথাকে ইমান ধুনীয়া চাফা হৈ যায় নহয় মামী মাহী আমি চবেই কথা পাতি গোটেইখিনি কামো শেষ কৰিলোঁ